Hi everyone, good morning. ৰাতিপুৱাই মই নৰসিংহৰ পাত পাৰিব ললো আৰু আজি মই এই পাতেৰে কোনো খোৱা ৰেচিপি নহয় হেয়াৰ সিৰাম বনাম হোমমেড হেয়াৰ সিৰাম আৰু লৈ ললো এলোভেৰাখিনি মই তলৰ পৰা পাৰো কাৰণ ওপৰৰখিনি সদায় নতুন গজেই সেইকাৰণে আমি তলৰখিনি আগতে শেষ কৰিব লাগে আৰু এইখিনিতে মই আৰু দুটা তিনটা বস্তু দিম সেইখিনি এড কৰি মই হেয়াৰ সিৰাম বনাম আহকচোন দেৰি নকৰাকৈ আপোনালোকক ভিডিঅটো দেখুৱাম আৰু এইখিনি মই ইয়াতে পেনটো বহাই দিলো এক কাপ পানী ললো আৰু ইয়াতে চাহ চামুচৰ অকমান ডাঙৰ চামুচ এখন লৈ ইয়াতে এচামুচ মেথি এচামুচ কলা জিৰা এইখিনি দি অলপ উতল আহিব দিব লাগিব তাৰে পিছত দিম ইয়াতে নৰসিংহৰ পাতটো সকলোৱে চাগে জানে বহুতেই উপকাৰ নৰসিংহৰ পাত খাব পাৰিলেতো আৰু বহুত ভাল আৰু সাধাৰণতে সকলোৰে ঘৰত নৰসিংহৰ পাত থাকেই সেইকাৰণে আমি নৰসিংহৰ পাত খোৱাটো মানে অভ্যাস কৰিবই লাগে আৰু মই চেন্নাই যাওঁতে দেখিছো নৰসিংহৰ পাত মানে সাউথ ইণ্ডিয়ান ৰেচিপিত বা হিফালৰ সাউথ ইণ্ডিয়ান খিনিয়ে নৰসিংহৰ পাত মানে এনেকুৱা এটা হিহঁতৰ ৰেচিপি বা এনেকুৱা এটা আঞ্জা নাই য'ত হিহঁতৰ নৰসিংহ পাত নচলে চবতে দি খায় আৰু সঁচাই হিহঁতৰ মানুহৰ চুলিখিনি মই দেখিছো ইমান ধুনীয়া লেডিজখিনিৰ চুলিখিনি একদম কলা কিচকিচিয়া আৰু বহুত মোটা থাকে তাৰমানে হিহঁতে খাই বেছি উপকাৰ হয় সেইকাৰণে আমি খোৱাটো অভ্যাস কৰিব লাগে আৰু ইয়াতে মই দিলো এটা পিয়াজ নৰসিংহৰ পাত মেথি কলা জিৰা আৰু পিয়াজ গুটেইখিনি ভালকে আমি উতলিব দিম 15-20 মিনিট মান মিনিমাম আধা ঘণ্টা মান উতলাৰ পিছত ইয়াৰে ৰসটো আমাক দৰকাৰ হ'ব সিৰামৰ কাৰণে আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই চেকনি এটাৰে চাকি লম আৰু এয়া ঠাণ্ডা হ'ল এতিয়া চেকনিৰে চাকি মই এটা কাঁচৰ গ্লাছত আগতে লৈ লম তাৰ পিছত স্প্ৰে বটল এটাত ভৰাম স্প্ৰে বটলত ভৰালে বেছি ভাল হয় এনেকে মই পানী দি বনালো কাৰণে এইটো মোৰ সিৰাম হ'ল আপোনালোকে পানীৰ হলনি যদি ইয়াতে অইল দিয়ে তেতিয়া হলে আপোনাৰ এটা ধুনীয়া হেলথি অইল এটা আপোনাৰ তৈয়াৰ হ'ব এনেকে আপোনালোকে অইল দিও বনাব পাৰে আৰু যিখিনি মই চাকি লোৱা যিখিনি নৰসিংহৰ পাত মেথি কলা জিৰা পিয়াজ সেইখিনি মই পেলাই দিয়া নাই তাতে মই সেই এলোভেৰা কিটা আনিছিলো যে সেইকিটা ধুই সৰু সৰু টুকুৰা কৰি ফাইন পেষ্ট এটা বনাই লম আৰু এইখিনি মই লগাম চুলিৰ চুলিখিনি গুৰিত লগালে চুলিৰ পৰা ডেন্ড্ৰফ নোহোৱা হয় চুলি সৰা বন্ধ হয় আৰু চুলিখিনি বহুত ধুনীয়া সিল্কি আৰু শাইন হয় আপোনালোকেও এনেকৈ লগাই চাবচোন যিসকলৰ সময় কম সেইসকলৰ কাৰণে মই হেয়াৰ সিৰামটো বনাই দেখুৱাইছো আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে যেতিয়াই সময় পায় তেতিয়াই চুলিৰ গুৰিত লগাব তাত সেইখিনি লগালেও আপোনালোকৰ হেয়াৰ ফল আৰু ডেন্ড্ৰফ নাইকিয়া হ'ব তেন্তে যদি আপোনালোকৰ সময় হয় এইখিনি পেষ্ট এনেকৈ বনাই লগাই এঘণ্টা ৰাখি চুলিখিনি ধুই পেলাব বহুত বেছি উপকৃত হ'ব আৰু যদি আজি ভিডিঅ'টো চাই আপোনালোকে অকমান হ'লেও উপকৃত হৈছে তেন্তে মোক কমেণ্টত জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক এটা কৰিব তেন্তে আজি ভিডিঅ'টো ইয়াতে এৰিলো Thank you everyone.